Hello guys, মই সুনীল আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ। গাইজ আজি মই আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাম, এনেকুৱা এটা বস্তু নহয়, এনেকুৱা এটা উদ্ভিদ দেখুৱাম যিটো উদ্ভিদ আপোনালোকে বৃক্ষ বুলি ক'ব নে গুল্ম বুলি ক'ব। আচলতে উদ্ভিদক চাৰিটা ভাগত ভাগ কৰিছে। আমি সৰুতে পঢ়িছিলোঁ বৃক্ষ, গুল্মত, লতা আৰু তৃণ। কিন্তু যিজোপা আমাৰ ঘৰত গছ আছে সেই গছ বুলি কৈছোঁ, সেই গছজোপা গুল্মত পৰে। যেনেকৈ গুল্মত পৰা হৈছে জলকীয়া, বিলাহী, বেঙেনা, তুলসী, জেতুকা, নৰসিংহ। এই জোপোহা আৰু যিবোৰ চাপৰ গছ হয় সেইবোৰক গুল্ম বুলি কয়। তো এনেকুৱা এবিধ আমাৰ ঘৰত গছ আছে। সেই গছজোপা আপোনালোকক দেখুৱাম। 20 বছৰ হ'ল সেই গছজোপা, আৰু ইমান ওখ আছে। মই আপোনালোকক দেখুৱাম কিমান ওখ মই আজিলৈকে ক'তো দেখা নাই। যিটো ওখ প্ৰায় 20 ফুটমান হ'ব। বলক মই আপোনালোকক দেখুৱাই আছোঁ গছজোপা। আমাৰ ঘৰতে আছে, আমাৰ নিজৰ ঘৰত। মই আপোনালোকক দেখুৱাই আছোঁ গছজোপা। তো গাইছ, এইজোপা আছে সেইজোপা গছ। মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, গুৰিটো কিমান শকত। আৰু গছজোপা হৈছে এয়া জেতুকা গছ। মই আপোনালোকক কৈ দিছোঁ জেতুকা গছ কিমান ওখ। চাওক, ইমান ওখ জেতুকা গছ আৰু ইমান ডাঙৰ। 20 বছৰ, প্ৰায় 20 বছৰ হ'ল এনেকুৱা এটা জেতুকা গছ মই দেখা নাই আমাৰ ঘৰত। আজি মোৰ জন্ম হোৱাৰ মানে কি 6 চনত নে 4 চনত তেনেকুৱাত ৰুইছিলে গছজোপা। মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক কিমান শকত, এইডাল চাওক কিমান শকত। 20 বছৰ হ'ল, আমাৰ ঘৰৰ মানুহে কৈ আছে। আৰু মোৰো মনত আছে 20 বছৰ হ'ল এইজোপা। কিমান ওখ চাওক না আপোনালোকে, 20 ফুটতকৈ অধিক হ'ব চাগে। মই ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক কিমান ওখ। আৰু ইয়াত ফুলিছে। এইটো সহজতে বোলে জেতুকা নুফুলে, কিন্তু এয়া চাওক ফুল, জেতুকাৰ ফুল আৰু জেতুকা গুটি। এয়া জালুক বুলি নাভাবিব, এয়া হৈছে জেতুকা গুটি। এয়া আৰু কিমান ওখ চাওক। মই ইটাৰ ওপৰত উঠি আছোঁ। এয়া চাওক কিমান ওখ, আপোনালোকক দেখুৱাই দিছোঁ। আৰু গছজোপা চাওক না কিমান শকত। এইডাল গছ হাতে ধৰিব নোৱাৰি। এইজোপাই জেতুকা। ইয়াৰ গুৰিটো চাওক না কিমান শকত। গছজোপা গা গছটো চাওক কিমান শকত, একদম কাঠৰ দৰে। কিবা ভাল কাঠৰ নিচিনা, একদম পূৰা দামী কাঠৰ নিচিনা একদম হেৰিটো। কিমান ধুনীয়া, কিমান ওখ। আৰু মই আপোনালোকক দেখুৱাই দিছোঁ কিমান ওখ। এইজোপা চাওক কিমান জোপোহা, ইমান ডাঙৰ জেতুকা গছ আমাৰ ঘৰত আছে। আজি এই ভিডিঅ'টোত দেখুৱাবলৈ বিশেষ একো নাছিলে। এই গছজোপাই দেখুৱালোঁ, জেতুকা গছজোপা। কাৰণ আজি মায়ে মোক কৈ আছিলে এই গছজোপা বোলে আজি 20 বছৰ হ'ল বোলে। মাহঁতৰ মনত আছে 20 বছৰ হ'ল বুলি মায়ে কৈ আছিলে। সেইটো কাৰণে ময়ো দেখুৱালোঁ আপোনালোকক। জেতুকা যে ইমান ডাঙৰ বা ইমান শকত, ইমান ওখ হয়, মই মানে আগতে ক'তো দেখা নাই। মানে আমাৰ যি ঘৰতে দেখিছোঁ, আৰু বেলেগত মই ইমান ডাঙৰ বা ইমান ওখ বা ইমান শকত মই গছ দেখা নাই। যিটো ফুলিলে আৰু গুটিও হৈছে। বিশেষ একো দেখুৱাবলৈ একো নাই জেতুকা গছবোৰ। কিন্তু হ'লেও মানে মায়ে যেতিয়া ক'লে 20 বছৰ হ'ল বুলি, তেতিয়া ভাল লাগিলে কিবা এটা ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।